হাই ফ্ৰেণ্ড, কি খবৰ? নিশ্চয় আপোনালোক সকলোৰে ভাল। মোৰ ভালেই। আৰু আজি ৰাতিপুৱা উঠি ভাবিলোঁ এটা ব্লগ লৈ আহোঁ। আৰু ব্লগটো মানে বিশেষ দেখুৱাবলগীয়া বস্তু একো নাই। মই পথাৰ গৈছিলোঁ আৰু তাতে কিবা জিকা, দাংবডি, এনেকৈ ভেন্দি কি খেতি কৰিছোঁ মানে আপোনালোকেও চাওক আৰু খেতিবোৰ কেনেকুৱা হৈছে ক'ব। আৰু ভিডিঅ'টোতো লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো কণ্টিনিউ চাওক আৰু ভাল লাগিলে লাইক এটা কৰি দিব। এয়া হৈ গ'ল জিকা আৰু জিকা এবাৰ জিকা খেতিটো মাটি উঠাই দিছোঁ আৰু জেংনি দিয়া হৈছে। আৰু এটা কাৰণে বেয়া লাগে, এইবিলাক হৈছে গাঁৱলীয়া জেগাত মানে নৈ কাষৰীয়া অঞ্চলত বিশেষকৈ পানী আহিলে জিকাখিনি বচাবলৈ অলপ মানে প্ৰব্লেম হৈ যায়, গতিকে বেয়া লাগে আৰু। এয়া আছিলে আমাৰ জিকা লগা নাই, লগাইছে আৰু এইবিলাক আছে দাংবডি। দাংবডিবোৰত কিবা পোক লাগিছে বাৰু দাংবডিত। আৰু অলপ আগত গৈ পেলাই আৰু এটা বস্তু দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে কণ্টিনিউ ভিডিঅ'টো। এয়া হৈ গ'ল। এইটো কি চিনি পাইছেনে? সকলোৱে চিনি পায়। আজিকালি বিশেষকৈ বেয়া হোৱা নাই, ধুনীয়া হৈছে। কোনে কোনে ভেন্দি খাই ভাল পায় প্লিজ এটা কমেণ্ট কৰিব। মই কিন্তু ভেন্দি খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নাপায় প্লিজ কমেণ্ট কৰি ক'ব। এয়া হৈ গ'ল চব ভেন্দি। এইখিনি হৈ গ'ল জলকীয়া লাগিছে আৰু লাগি আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোৰ বাবে বহুত আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়, সেয়েহে এটা লাইক কৰি দিব। ভিডিঅ'টো চাই